নমস্কাৰ, মোৰ চেনেল ৰামধেনুলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ক'বলৈ লৈছোঁ ৰাকেশৰ চৰিত্ৰত অভিনয় কৰা ৰাকেশৰ বিষয়ে। তাৰ আগতে কওঁ, যদিহে আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেলটো হিট কৰি অল কৰি দিব। ৰাকেশৰ প্ৰকৃত নাম হৈছে ৰিণ্টু বৰা আৰু ৰিণ্টু বৰাৰ জন্ম হৈছিল নগাঁও জিলাৰ সমীকতা অঞ্চলত। জন্ম চন হৈছে 1987 চনৰ 27 আগষ্ট তাৰিখে। ৰিণ্টু বৰাৰ দেউতাকৰ নাম হৈছে স্বৰ্গীয় পদ্মকান্ত বৰা আৰু মাকৰ নাম হৈছে স্বৰ্গীয় অৰুণা বৰা। ৰিণ্টু বৰাৰ প্ৰায় 1 বছৰমান হওঁতেই তেখেতৰ মাক ঢুকুৱায় আৰু সেয়েহে তেখেতে মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰে। HS পঢ়িছিল নগাঁৱৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে নগাঁও কলেজৰ পৰা। বহুতে হয়তো নাজানে, অভিনয় কৰাৰ উপৰিও ৰিণ্টু বৰা এগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ। বেহাৰবাৰী আউটপোষ্টত ৰিণ্টু বৰাই অভিনয় কৰাৰ আগতে বেহাৰবাৰী আউটপোষ্টৰ এগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। বন্ধু বান্ধৱীসকল, ৰিণ্টু বৰাই অৰ্ধাংগিনী, আউসীৰ জোনাক আৰু ৰাধিকাৰ দৰে জনপ্ৰিয় ধাৰাবাহিকৰো স্ক্ৰিপ্ট লিখিছিল। বেহাৰবাৰী আউটপোষ্টৰ বাহিৰেও আৰু কেইবাখনো ধাৰাবাহিকত তেখেতে অভিনয় কৰে। এতিয়া আহিছোঁ ৰিণ্টু বৰাৰ প্ৰেমৰ কথালৈ। সঁচাকৈ বাৰু ৰিণ্টু বৰাই বেহাৰবাৰী আউটপোষ্টৰ বিউটিক ভাল পায় নেকি? আচলতে তেনেকুৱা একো নাই, দুয়োজনে মাত্ৰ বন্ধুহে আৰু তেওঁলোকৰ প্ৰেম মাত্ৰ বেহাৰবাৰী আউটপোষ্টতে সীমাবদ্ধ। আপোনালোকৰ বাৰু ৰিণ্টু বৰাৰ বিষয়ে জানি কেনেকুৱা লাগিলে জনাব কমেণ্ট ছেকশ্যনত আৰু ভিডিঅ'টো লাইক কৰিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।